অসমবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আশা কৰিছোঁ সকলোৰে ভাল। আৰু মই এতিয়া বৰ্তমান আছোঁ ডিফু বাৰ ঘৰত। আজি আহিছিলোঁ নিউ ইয়েৰ পাৰ্টি খাবলৈ আহিছোঁ। ওপৰ চাৰ্টত এতিয়া নিউ ইয়েৰ পাৰ্টি চলি আছে। আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম বাৰু আমাৰ নিউ ইয়েৰ পাৰ্টি। আপোনালোকৰ পাৰ্টি কেনে চলিছে জনাবচোন কমেণ্ট কৰি। এতিয়া বলক আমাৰ নিউ ইয়েৰ পাৰ্টি দেখা। Hi. Happy New Year. আলু চলি আছো আলু নহয় গাজৰ থছো ওই ইমান টাকা কষ্ট কৰিছো তা তোৰ মানে মোৰ আমাৰটো নোট বনাও এয়া বাসকলে আৰম্ভ কৰিছে আৰু খানা বনাবৰ কাৰণে। আৰু আমি 12 বজাৰ আগে আগে খানা খাই ৰেডি হ'ব লাগিব, যিহেতু আমি কেক আনিছোঁ, কেক কাটিব লাগিব। আৰু এইফালে এয়া হাঁহ কটা আৰম্ভ কৰি দিলে। আমাৰ খানাত আজি পাতিহাঁহ আৰু পাঠা মাংস চলিব। এয়া হৈছে পাঠা মাংস। আৰু আমাৰ পাৰ্টি কেনেকুৱা চলে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰি থাকিম। আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকিব। আৰু এইফালে এয়া চাওকচোন ভিনিহঁতৰ নাৰ্চাৰীখন নাৰ্জী ফুলেৰে ভৰ্তি। ইমান ধুনীয়াকৈ ফুলি আছে নহয় ফুলবিলাক। খাই বৈ সকলো ৰেডি হৈ গ'ল।
এতিয়া সকলোৱে অপেক্ষা কৰিছে 12 বজালৈ আৰু 12 বজাৰ লগে লগে আমি সকলোৱে কেক কটা আৰম্ভ কৰি দিম আৰু এইফালে আমি টেবুলত কেক ৰেডি কৰি ৰাখিছোঁ মাথো 12 বজালৈ অপেক্ষা আৰু 12 বজাৰ লগে লগে আমি কেক কাটিম 12 বাজিবলৈ সময় আৰু 1 মিনিট সময় আছে